Hello guys, good morning. So guys, এতিয়া আছো বৰ্তমান মই লালুক ফেনকাটি তো কালি ৰিসেপশ্যনৰ কামৰ কাৰণে আহিছোঁ কেটাৰিং তো ৰাতি 12টা হৈ যোৱাৰ কাৰণে আমি ঘৰত যাব নোৱাৰিলোঁ সো যেনে তেনে ৰাতিটো পাৰ কৰিলোঁ আৰু কৈছিলে সিহঁতি আমাক ফেচিলিটি দিব পাৰে হোৱাৰ কাৰণে তো কিবা গাত উৰিবৰ কাৰণে কিবা তো নিদিলেই যেনে তেনে আমি তো কি কম গাইজ যে আমি ৰাতিটো পাৰ কৰিছোঁ মানে যেনে তেনে আৰু কোনো গাত কোনো কম্বল কোনো কি একোৱেই দিয়া নাই মানে যেনে তেনে থাকিছোঁ আৰু তাৰপাছত চাইছোঁ যে আৰু নোৱাৰি আছোঁ তাৰপাছত যিটো ৰুমত মানে খানা চানা বনাইছিলে সেইটো ৰুমত গৈছোঁ তাৰপাছত চাইছোঁ মানে চৌকাত অকণমান জুই আছে তাৰপৰা আমি সবে মিলি জুইটো অকণমান ডাঙৰকৈ জ্বলাই তাৰপাছত তাতেই আৰু অকণমান জুই পোৱালোঁ আৰু জুই পোৱাই এতিয়া চাইছোঁ যে 6টা বাজি গ'ল তো এতিয়া ফোন কৰিলোঁ গাড়ী তো গাড়ী আহি আছে তো এতিয়া আমি খোজকাঢ়ি বৰ্তমান গৈ আছোঁ চাব পাৰে আন্দাৰে আৰু মোৰ টিমকেইটা চাব পাৰে এয়া ঐ Hello everyone. এয়া গৈ আছে চাব পাৰে আমি আহিছিলোঁ কেইজন একজন এইফালে আছে 4 ইয়াত এজন আৰু মই তো গাইজ মানে ভিডিঅ'টো ৰাতি আমাৰ লগত যি ঘটিলে সেইটো কাৰণে বনাইছোঁ ভিডিঅ'টো তো আমাক কৈছিলে থাকিব দিব বুলি কিন্তু তেনেদৰে কোনো ফেচিলিটি দিয়া নাই তো যেনে তেনে আমি ৰাতিটো পাৰ কৰিছোঁ আৰু তো হৈ গ'ল যি তো ইমানতে বাই বাই